এতিয়া এই বিকাশে ধুনীয়া বমটো দিব চাওক ঐ কিমান লম্বা আছে এইটো এতিয়া সময় হৈছে 6:40 ভিডিঅ'টো হ'ব ৰাতিৰ বেজলা বজাৰ আপোনালোকক মই দেখাম ভিডিঅ'টো ৰাতিৰ পৰা ষ্টাৰ্ট কৰিছোঁ আপোনালোকে চাব ৰাতিতে ওলাই আহিলোঁ এটা সৰুকৈ ব্লগ এটা বনাম বুলি টপিক এটা তো কণ্টেণ্ট এটা যিহেতু পাইছোঁ আজি যিহেতু বজাৰ বেলতলা বজাৰ আজি আপোনালোকক মই দেখাম নানা ধৰণৰ বজাৰৰ বস্তু নল'লেও মানে দেখাম আৰু চানুৱে বোলে কাপোৰ ল'ব নতুন কাপোৰ কিয়নো তাই ঘৰত যাব এইকেইদিন এইটো মাহত নহ'লে নেক্সট মাহত মানে ঘৰত যাব তো সেই মানে বজাৰ পাতি ৰেডি কৰিছে ত' মই তাৰ লগত যাম আৰু মই পাৰোঁ কি আনিব পাৰোঁ চ' আপোনালোকক মই দেখাই আছোঁ এতিয়া বেলতলাতে কিয়া শ্ব'ৰুম চাওক কিয়া শ্ব'ৰুম দেৱালীৰ বাবে পূৰা ডেক'ৰেশ্যন চাওক মানে লাইটিং আৰু চাওক এয়া শ্ব'ৰুম হৈছে আৰু গৈ আছোঁ বজাৰৰ ফালে পানীত জ্বলা দিয়া এয়া চাওক পানীত যদি পানী দিলে যদি দিয়া জ্বলে এইটো চাওক হাতেদি দিছোঁ এই অকণমান জ্বলিছে এইটো চাওক ফ্ৰুটছৰ দোকান এয়া বেলতলাত আৰু মানুহ চাওক এই ৰাতিৰ বজাৰ মানুহ চাওক বিকাশ হাই বুলি কৈ দে য়েছ বেবী বুলি কৈছে বে টিঙত চানুৱে এতিয়া কাপোৰ ল'ব চইচ কৰি আছে এটা ধুনীয়া কাপোৰ চব লৈকে আহিলোঁ মই ভিডিঅ' মানে কৰা নহ'ল কাপোৰটো লোৱা টাইমত কিন্তু এতিয়া হোৱা টাইমত পে'মেণ্ট কৰাৰ সময়ত আপোনালোকক মই দেখাইছোঁ দাদাই তাতে বহি আছে আৰু মই কাপোৰ মই যিখন কাপোৰ লৈছোঁ সেইখন কাপোৰ মই দেখাম আৰু পুৰণা স্পৰ্টিং আপোনালোকে প্ৰায় দেখাই পাই থাকে সেইকাৰণে ভাবিলোঁ অলপ ডিজাইনিং কাপোৰ এটা লওঁ সেয়া চাওক কাপোৰ এইটো হৈছে পেণ্ট ৰাতিপুৱা মৰ্ণিং ৱাক কৰিব লাগিব কালিৰ পৰা মৰ্ণিং ৱাক কৰিব লাগিব এইটো ড্ৰেছ এইটো হাফ পেণ্ট হয় আৰু লগতে এখন স্পৰ্টিং এডিডাছ দামটো নকওঁ দিয়ক জানাই আৰু কিমান দামী কাপোৰ পিন্ধিম এই নামটো চালে এইটো হৈছে এডিডাছ আৰু এইটো হৈছে এইটো লাইট মাৰে কেনে ইয়ে নাইটকো লাইটৰ পোহৰ পালে আৰু ডাইৰেক্ট জ্বলি নাথাকে যিটো নেকি সিফালৰ পৰা লাইট যদি জ্বলে সেইটোত মানে জ্বলিব আৰু এই কাপোৰটো এই হাফ পেণ্ট হৈছে আৰু এয়া হৈছে স্পৰ্টিং মই পিন্ধি আপোনালোকে নেক্সট চাব যদি ভাল লাগে কমেণ্ট কৰি জনাব কাপোৰযোৰ কেনেকুৱা লাগিছে আৰু চানুৱে কাপোৰ চইচ কৰি আছে এয়া আছে মাৰ্কেট এয়া বেলতলা মাৰ্কেট চাওক মানুহ কিমান মানুহ বজাৰত ইমানেই মানুহ তামাম মানে আৰু দিনত যিমান মানুহ হয় ৰাতিও সিমানেই মানুহ হয় এই চাওক মানুহ ইয়াৰ বৰ্তমান মানুহ নাই আগৰ হ'ব মানুহ বহুত মানুহ আছে আমি বৰ্তমান কাপোৰ চাপোৰ লৈ আহিলোঁ মই লৈছোঁ চানুও লৈছে চানুটো দেখুওৱা হোৱা নাই আৰু মোৰখনটো আপোনালোকে চালে আৰু ভিডিঅ' পাব দিয়ক মোৰ পিন্ধা কাপোৰটো এই চাওক মানুহ এতিয়া বেলতলা বজাৰ খুব ভাল লাগে এতিয়া মানুহ খুব হৈ যায় আৰু বিভিন্ন ধৰণৰ শাক পাচলিও পায় আজি ফাৰ্ষ্ট টাইম এই লোকেল মুৰ্গী দেখিছোঁ বেলেগ টাইপৰ চাওক ভালদৰে চাওক পুৰা চৰ্দি বহি গৈছে দিয়ক নতুন এটা ভিডিঅ'লৈ শুভ যাত্ৰাৰ লগতে স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈকে আজি হৈছে দিৱালী আজি ফাৰ্ষ্ট ডে যোৱাকালি বজাৰ গৈকে আহিলোঁ চৰ্দি তামাম বহি গ'ল ৰাতি আহি গা ধুই দিলোঁ যে সেইটো কাৰণে পুৰা চৰ্দি বহি গৈছে আলু চাইডে ইমান ফাটোৱা নাই কিন্তু ছাৰ্ভে চাইড তামাম ফাটাই আছে দিয়ক ইয়াতে যিমানবোৰ ফাটাই আছে এইবিলাক চব পইচা হয় পইচা চব পইচা চাহ গেও পইচা গেও এইটো কিমান টকা নাজানো গ'ল এইটো কিমান টকাৰ হয় নাজানো গ'ল আৰু ইফালে যিমান দি আছে চব গেও চব পইচা গেও এইবিলাক যিমান ফাটাই আছে চব পইচা গেও কিমান টকা বা হয় পইচা গেও পইচা গেও আৰু এটা পইচা কিমান টকা পইচা নাজানো গেও পইচা গেও চাহ আৰু এটা গৈ আছে পইচা এইটো পইচাই হয় দেই গেও পইচা গেও আমার বমৰ কালেকশন বম কালেকশন নালকে সাইড করছো দি জ্বালা না ভালরে জ্বালা না জ্বলাই নাই জ্বলা নাই জ্বলা নাই জ্বলি আছে
খতম 400 টকা বাবাই 400 টকা পানী বাবাই বিকাশে 400 টকা বম ফাটাই দিলে বাই বাই নমস্কাৰ ৰাতিৰ ভিডিঅ' ৰাতিৰ কণ্টেণ্ট দি দিলোঁ আপোনালোকক চ' ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনাৰ নিশ্চয় কমেণ্ট কৰি জনাব হেপী দেৱালী বুলি মোৰ চাইডৰ পৰা চাব পাৰে পূৰা লগৰীয়াবিলাকে বম ফটকা ফুটাই বাৰু বৰ্তমান আছিল নিশ্চয় বৰ্তমান নাই দিয়ক চ' ভিডিঅ'টো চাই কেনেকুৱা পালে আপুনি নিশ্চয় কমেণ্ট কৰি জনাব লাইক কৰিব কমেণ্ট কৰিব চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি দিব দিয়ক আহিলোঁ আৰু গা পা ধুই চেঞ্জ কৰি বাই বাই নেক্সট ভিডিঅ' লগ পাই আছে